ঠাহাখন চাওঁ লাগি গ'ল আমি বহি আছো এফালে এয়া ভণ্টিয়ে লাডু বনাই আছে কি লাডু বনাইছা কৈ দিয়া চুজি লাডু তাৰপৰা এফালে বনাব নাৰিকল লাডু বাকলিটো গুচাই হোৱাগৈ নাই আৰু আছে আৰু বাকী পৰিছে એટલે মইনা বাকলি গুচাই আছে তাৰ হাত বিষালে ৰৈ দিলে এতিয়া মোবাইল চাব লাগিলে এতিয়া মই বাকলি গুচাম আৰু লাডু চাডু মই বনাব লাগিব জানো তাইয়ে বনায় তাৰপিছত মই আৰু এনেকৈ বনাই থাকে দেখিলে আৰু এটা লৈ খাওঁহে আৰু এইফালে আমাৰ বেটি শুই গ'ল তাই শুই আছে কাৰণেতো আমি ইমানখিনি কৰিব পাৰিছোঁ শুই খাব থকা নাই ন অকণো কৰিবই নোৱাৰিলোহেঁতেন ইমান উৎপাত কৰিলেহেঁতেন চ' মাছে বনাই আছে আৰু এবাৰ বিহু আজি আমি বেছি নকৰোঁ বুলি ভাবিছিলোঁ আৰু যদি কি বনাওঁ আপোনালোকক দেখাম মায়ে ঘৰত পিঠা বনাই আছে আৰু ভণ্টিয়ে লাডু বনাই আছে এইফালে এয়া আমাৰ চুজি লাডু বনোৱা হৈ গ'ল মানে ভণ্টি বনোৱা আৰু এতিয়া মই ডিব্বাত ভৰাই দিছোঁ আমাৰ বেটিয়ে মোক হেল্প কৰি দিছে দেখিছেনে আইঐ তাৰপিছত খা পাই মানে 1 মিনিট ৰৈ থকা নাই তললৈ নামি আহি লাডু ভৰাব লৈছে মোৰ লগত আৰু কি যে হ'ব আৰু এতিয়া মাহঁতে নাৰিকল লাডু বনাই আছে আৰু এইফালে আমাৰ মইনা দেখিছেনে তাই মামাকে মাৰিলে যে কান্দি কান্দি বহি আছে মোক ফুলাই কিনি মা আৰু ভণ্টিয়ে বনাই আছে এতিয়া ধূপ পিঠা এয়া মাহঁতৰ ঘৰত হয় মোক ভণ্টি গৈছিলে তাত থাকিব দে পিঠা বনাবলৈ কাৰণে থাকিব কৈছিলে আৰু মই ক'লোঁ ভিডিঅ' অকণমান কৰি আনি বুলি তাই ভিডিঅ' তুলি আনা আজি হ'ল এয়া গৰু বিহু আৰু আমাৰ এয়া ভণ্টিয়ে আৰু আমাৰ লাডুৱে ডিম খেলি আছে দি গোটেইকেইটাই খেলিলে ময়ো খেলিছিলোঁ বাৰু কিন্তু মই ভিডিঅ' কৰি নথলোঁ আৰু এতিয়া ৰাতিয়ে হ'ল ভণ্টিয়ে জেতুকা পিচি আছে কি হৈছে কোৱা আৰু হাজবেণ্ডে বনাই আছে ডিম অমলেট আমাক খাবৰ কাৰণে কৰি দিছে যিহেতু আজিৰ দিনত খেলি বহুত এগাল মানে ডিম পালে এতিয়া আৰু বনাই দি আছে চবকে খাবলৈ লাডু বোলে থ্ৰেডিং কৰি ল'লোঁ ওচৰৰ পেহী এগৰাকীয়ে থ্ৰেডিং কৰে আৰু মোক কৰিব লগা হৈ আছিলে আৰে কালি কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰিব নোৱাৰিলোঁ যিহেতু গাটো বহুত বেয়া আছিলে মোৰ সেইবাবে আজিয়ে কৰিলোঁ ৰাতিপুৱা আহিলে তেওঁ আৰু ঘৰতে কৰি দি থৈ গ'ল গুড মৰ্ণিং এভৰিৱান ৰঙালী বিহুৰ আপোনাক সকলোকে শুভেচ্ছা জনালোঁ আৰু কালি আছিল গৰু বিহু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু ইমান ডাঙৰকৈ বৰষুণ দিলে আৰু মোৰো গাটো ভাল নাছিলে ইমান মূৰৰ বিষ চ' আজি ৰাতিপুৱা মেখেলা চাদৰ এযোৰ পিন্ধি ল'লোঁ যিহেতু আজি মানুহৰ বিহু নতুন কাপোৰযোৰ পিন্ধিবই লাগিব
তাৰপৰা এইটো নিজে মই লৈছিলোঁ এযোৰ ফেব্ৰিক মই নিজে নহয় বেলেগে কৰা লোৱা হ'ল কাপোৰবোৰ লৈ থওঁ কিন্তু চিলাবলৈ মন নাযায় এনেকৈ থৈ দিওঁ কিবাকিবি হ'লেহে চিলাওঁ গা পা ধুই আজৰি চাকি ধূপ জ্বলাই আহিলোঁ মই আৰু এতিয়া পাপাক সেৱা কৰি লওঁগৈ তাৰপাছত বৰদেউতাহঁতকো সেৱা কৰিব যাওঁ ৰঙালী বিহুৰ সময়তে ধুমুহা বৰষুণৰ তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰপেটাৰ বিভিন্ন স্থানতো ধুমুহা বৰষুণে সৃষ্টি কৰিলে তাণ্ডৱৰ ধুমুহাত ভাঙি পৰা এতিয়া যাম বৰদেউতাক সেৱা কৰিবলৈ আৰু বেটি তাতে আছে এটা গা ধুৱাই দিয়াই নাইকিয়া তাইকো লগতে লৈ দিম গাটো ধুৱাই দিমহি তাৰপৰা যাম গা ধুৱা এনেকৈ মূৰত জেতুকা লগাই আছে শুই আছে ভণ্টিয়ে মই গৈ আহোঁ বেটি তাতে আছে এতিয়া বোলক ব্লু ব্লু নিছোঁ আমাৰ গাঁৱৰ ৰাস্তাটো চাব নেকি ইমান ধুনীয়া আমাৰ গাঁৱৰ ৰাস্তাটো এইটো ইমান ধুনীয়া কি ক'ব আৰু আমি মানে বৰদেউতাক ৰাস্তাতে পালোঁ ক'বলৈ যাবলৈ ওলাইছিলে ভাল ৰাস্তাতে পাই গুচি গ'ল গা পা নোধোৱে কেনেকৈ আছে আৰু বৰদেউতাৰ চাহ ল'লোঁ চাহ খাবলৈ আমাক কৰাৰ পাছত চাহ পৰিব গাত এইফালে বেটিয়ে নতুন কাপোৰ পিন্ধি মামাকৰ ঘৰলৈ যায় এটা গছৰ পৰা আহেগৈ বোলে কাপোৰ পিন্ধিবলৈ বাবা দিয়া এইফালে আমাৰ হাজবেণ্ডৰ পিঠিক আহিছে আৰু আমাৰ বেটি পেহী আইতাক তাইৰ কাৰণে এটা ফ্ৰক আনিছে আৰু তাইক পিন্ধাই দিছে কেনেকুৱা লাগিছে চাইছে এয়া আমাৰ পেহী আইতাকে দিয়া কাপোৰ তিনিযোৰ পিন্ধি লৈ এটা বিহু নাচিব লৈছে দুলীয়া ককাই দুলীয়া ঢোল বজাইছে আৰু আমাৰ বেটিয়ে নাচিছে আজি মোৰ বিহু দিনৰ সাজত বনাইছোঁ এয়া খাচী মাংস আলু বিলাহী কুকাৰতে চিটি মাৰি ল'লোঁ এনেদৰে
তাৰপিছত বনাইছোঁ এইফালে দাইল আৰু বনাইছোঁ ডিম আৰু বিলাহী। ভাত পানী খাই বৈ আমি তিনিটা অকণমান ওলাই আহিছোঁ। এইফালে বেটিক মামাকে এটা ফ্ৰক দি থৈ বুলি তাই যি বিহুত কাপোৰ কমেও 5-6যোৰমান পাইছে নেকি কাপোৰ। টোপনি মই এখন দিদি কৈ দিদি